হেল্ল' গাইছ, এয়া ৰামপুৰৰ ৰাস চাবলৈ আহিছোঁ। এইটো গেট। আমি ভিতৰলৈ গৈ আছোঁ। ফাৰ্ষ্ট গেটটো পাৰ হ'লোহি। লাইটিং ভাল হৈছে, সকলোতে এইবাৰ লাইটিংবিলাক ধুনীয়া হৈছে। আহক মই যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। গৈ আছোঁ। গাড়ী যিহেতুকে দূৰত ৰাখিব লগা হৈছে, আমি আটাইকেইটাই খোজকাঢ়ি গৈ মানুহো হৈছে আজি, যিহেতুকে শেষ খবৰ হ'লে মানুহ প্ৰায় হৈছেই। আকৌ গৈ থাকোঁতে এনেকুৱাকৈ প্ৰতিমা ইয়াতে ৰাখি থৈ দিয়া হৈছে। তাৰে লগতে মাজে মাজে দোকানবিলাকো ইয়াতে আছে। এয়া মণ্ডপ আহি পালোঁ, ৰাস মণ্ডপ। ভিতৰলৈ যাওঁ ব'লক। ভিতৰ সোমালোহি। এয়া আমাৰ চাওকচোন, ইমান একদম আমাক পিছতে এৰি থৈ গৈ থাকে। আমি দুয়োজনে ক'ৰবাতে ৰৈ যাওঁ আৰু। আহক ইয়াৰে প্ৰতিমূৰ্তিখিনি চাই লওঁ। তাতে নাম কীৰ্তনত কৰি থকা হৈছে। ইয়াতে নাম ধৰি আছে, তিৰোতা মানুহৰ নাম। এয়া সৰু ল'ৰা ছোৱালীবিলাকৰ কিছু কলা ইয়াতে ৰাখি থৈ দিয়া হৈছিলে। আৰু এয়া জুবিন দাৰ ইয়াতে এনেকুৱাকৈ ঘোঁৰা জুবিন দাক এনেকুৱাকৈ ধুনীয়াকৈ এঠাইত থৈ দিয়া হৈছে। আৰু মানুহৰ ভিৰ ইয়াতে ফটো উঠিবৰ বাবে। বহুতে মানুহৰ ভিৰ, সকলোৱে গৈ গৈ তাত কোনোবাই চেলফি উঠিছে, কোনোবাই ফটো উঠিছে। আমিও উঠিলোঁ, নুঠা নহয়। আকৌ ইয়াতে মানৱ প্ৰতিমা সজা হৈছে। এয়া ভিতৰত কাৰাগাৰৰ ভিতৰত আছে আৰু নন্দ যশোদা তাকে দেখুৱাইছে। এইটো চাইডে ৰাধা কৃষ্ণৰ নাচ দেখুৱাইছিলে, আমি থকা সময়খিনি দেখুওৱা নাই। আৰু ইয়াতে এয়া কৃষ্ণ জন্ম হৈ লৈ গৈ আছে আৰু আহিলোঁ চাই পেলাই। ছোৱালীৰ দোকানতে বোলে এনেকুৱা তাইক এডাল বেণ্ট লাগে, তাকে ইয়াতে দি দিলোঁ। আকৌ আহিল মীনা বজাৰলৈ। আহি পেলাই ইয়াত ট্ৰেইনত উঠিলে, অকণমান মীনা বজাৰখনো দেখুৱাই দিলোঁ মই। আহিলোঁ তাৰ পৰা। আহি পেলাই এয়া চাহ হোটেলত চাহ খাবলৈ ল'লোঁ। এয়া কি ধুনীয়া কাপত দিছে, ইমানেই আছিলে। চাহ খাই ল'লোঁ, বাই।